হাই ফ্ৰেণ্ডছ, আজি মিনি ভ্লগটো আৰম্ভ হৈছে ৰাতিপুৱা 6 বজাৰ পৰা। আজি এঠাইলৈ যাম, ক'ত যাম কি কথা সকলো গম পাব। এয়া আমি ৰেডি হ'লোঁ, এয়া আমাৰ গাড়ী আহি গ'ল, এতিয়া যাম আৰু। এয়া আমাৰ টিকলি, ফাইনেলি আহি পালোঁ। আজি আহিছোঁ মহাপ্ৰভু শ্ৰী শ্ৰী দৌল গোবিন্দ মন্দিৰলৈ। ইয়ালৈ অহাৰ কাৰণ হৈছে আজি আমাৰ ভাগিনীটোৰ অন্নপ্ৰসন্ন। এয়া চাকি দিলোঁ, এয়া অন্নপ্ৰসন্নৰ নীতি নিয়ম চলি আছে। নীতি নিয়ম শেষ হোৱাৰ পিছত আমি পূজা অৰ্চনা কৰি হোটেলত কিবা এটা খাই এয়া ফাইনেলি ঘৰ আহি পালোঁ।